শান্তি পাইছনে বোপাই? বোপাই, বহু দিন হ'ল তোৰ খবৰ নোলোৱা। আই পিতাইলৈ মনত পৰে জানো? ভাবিলোঁ খবৰ এটাকে লওঁ। আশীৰ্বাদ কৰিছোঁ, কুশলে থাক। তোক খাবলৈ দিছে চাউল, ঘৰ, মাহে মাহে টকা। বাহিৰলৈ যাবলৈও সুবিধা কৰিছে। পথাৰৰ মাজলৈ আজিকালি নাযাওঁ চাগৈ। আমি ইয়াৰ পৰাই দেখি আছোঁ কোন ক'ত কেনেকৈ আছে। তোৰহে বোপাই খবৰ পোৱা নাই। মুখবোৰ তহঁতৰ ক'লা পৰি ছাই হৈ গৈ আছে দেখোন। অভি, নীল, সনাতন, দেৱাশীষহঁত আমাৰ চুবুৰীতে থাকে। মনবোৰ মৰহা পাপৰিৰ দৰে ৰ'দত শুকান। ঋতুপৰ্ণয়ে পানীকেঁচুৱাটোৰ কথা বৰকৈ কৈছে। তালৈ আনিবলৈ যোৱা কাপোৰৰ জোখটো লোৱা নহ'ল হেনো। আমি যেনেকৈ পাওঁ সিহঁতি একোকে খবৰ নাপায়। তাত তহঁতৰ মিডিয়াৰ ব্যৱস্থা এতিয়াও কৰা নাই যে। তাত পোহৰ একেবাৰে নাই। খবৰবোৰ ল'বি। হেৰি নহয় বোপাই, প্ৰতিবাদ, বিপ্লৱ এইবোৰ আমাৰ দিনতেই ভাল আছিল। এতিয়া কৰিলে নকৰিবি। মনে মনে থাকোঁতেই বাৰীৰ পুখুৰীকেইটাও বিক্ৰী কৰিলে। শুনিছোঁ তামোল পাণৰ বাৰী, শাকনি পথাৰৰ মাটি লিজত দিয়ালি হ'বলা। এতিয়ানো কি কৰ? চাকৰি কৰিবলৈ তহঁতৰ শিক্ষা আছে জানো? দে, বহি বহি খাই থাক। মাথো প্ৰতিবাদ নকৰিবি। শান্তি পাবলৈ তহঁতবোৰ ৰৈ থাকিলি। পাইছনে শান্তি? উশাবোৰ ছুটি নহওঁতেই আকৌ এবাৰ দীঘলকৈ ল'বি। দেখিছ নহয় বাঘজানৰ জুইৰ লেলিহান, বগা কলা পথাৰবোৰৰ কুৰুক্ষেত্ৰ। তাতোতকৈ মাৰাত্মক কৰোণাৰ নৃত্য। চন্দ্ৰৰ পতন হৈছে। প্ৰজা এতিয়া ৰজা নহয়। ৰজাবোৰ ভিক্ষাৰীৰ টোপোলাত বন্দী। শান্তি পাইছনে বোপাই? শান্তি বিচাৰিছিলি। আমি দিব নোৱাৰোঁ শান্তি। নিজেই আহিছে বোপাই শান্তি।